হাই গাইজ, আজি আমি যাবলৈ ওলাইছোঁ শাক ছিঙিবলৈ। একদম জংঘলৰ মাজত গোটেইকেইজনী ওলাইছোঁ আৰু ঘৰলৈ যাম আৰু হাবি বহুত হাবি আছে মানে এইডোখৰত। আৰু এইফালে তামোল বাৰী এখন আছে, এইফালে পুখুৰী আছে আৰু আমি গৈ আছোঁ এতিয়া। এয়া পালোহি। এইফালে পাছফালে দেখিছেনে ইমান হাবি। এয়া দেখিছে, সিহঁতে ছিঙা আৰম্ভ কৰিয়ে দিছে। এতিয়া মইহে ছিঙিবলৈ বাকী আছোঁ, নহ'লে মই নাপামেই। আৰু এয়া আৰু এয়া ঘৰত মই চব্জিখিনি উলিয়াইছোঁ, কি পালোঁ কি নাপালোঁ। এইফালে আছে অৰেঞ্জ জবৰা, এইফালে আছে ঢেকীয়া, নাপা ফুল কেইডালমান পালোঁ, লৈ আহিলোঁ। এই নাপা ফুলখিনি খাবলৈ তিতা তিতা হয়। আৰু এইফালে ভেদাইলতা খাই ভাল লাগে, দাইলত দিও খাব পাৰে, চাটনি বনাইও খাব পাৰে। এইফালে আকৌ আছে বেতগাজ কেইডালমান, এই বেতগাজ কেইডাল আৰু আজি এইয়া মোৰ চব্জি বিনা পইচাই অনা। আৰু ৰাতি খাবৰ কাৰণে মাছ আনিলে। মাছখিনি মই নলবৰাৰ লগত বনাম। এইখিনি নলবৰুৱা, কোনে কোনে চিনি পায় বাৰু নলবৰুৱা, আৰু খাই পাইছেনে কোনোবাই? এইখিনি খাবলৈ বহুত ভাল হয়, মাছৰ লগত খাব লাগে, ভাল লাগে, মাছৰ লগত মিলে মানে। আগতে খাই পাইছিলোঁ, আজি বহুত বছৰে হ'ল খাই পোৱা নাই, আজিহে খাম। আৰু এইখিনি মই ভালকৈ ধুই ল'লোঁ, ধুই লৈ কেৰাহী পাতি এইফালে মাছ ৰেডি কৰি লৈছোঁ। মাছখিনি হালধি নিমখ লগাই আৰু চব্জিখিনি কাটি ল'লোঁ। কাটি লৈ পেলাই মই দুখন হাতে মোহাৰি দিছোঁ, যাতে কিবা গুৰি হৈ যায়, মানে তাৰ ৰসটো ওলাই যায় আৰু চব্জিখিনি খাবলৈও ভাল হয়। এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত নহৰু জলকীয়া দি ল'লোঁ, দি এইফালে আকৌ চব্জিখিনি দি দিছোঁ মই ধুনীয়াকৈ। এতিয়া আকৌ হালধি নিমখ দি ল'ম। হালধি দিলোঁ এয়া, তাৰপিছত এইফালে নিমখ দি ল'ম, দি লৈ পেলাই অকণমান লৰাই দিম, যাতে হালধি নিমখখিনি ধুনীয়াকৈ চব্জিখিনিত সোমাই যায়। আৰু চব্জিখিনি মই অকণমান টাইম সিজাম, মানে এনেকৈয়ে পানী চানী নিদিয়াকৈ। এয়া চাওক ইমান ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই অকণমান লৰাই পিনি মাছখিনি দি দিম তাত। মাছখিনি দি মই পানী দি দিম। মাছখিনি মই হাফ ফ্ৰাই কৰি লৈছিলোঁ, তেতিয়া খাবলৈ বেছি ভাল হয় মানে পাত চব্জিবোৰত। আৰু ৰসটো ওলাইতো, মাছৰ ৰসটো আৰু চব্জিৰ ৰসটো মানে বহুত ধুনীয়া হৈ যায়। আৰু লাষ্ট টাইমত এয়া চাওকচোন ইমান ধুনীয়া লাগিছে কালাৰ, আৰু চব্জিখিনি বহুত ধুনীয়া হৈছে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব।